Everyone, welcome to my YouTube channel. আৰু বৰ্তমান আৰু মোৰ ঠাইতে ফুৰিবলৈ যোৱা নাই আজি গৈ আছোঁ আৰু মোৰ লগত আছে বুঢ়া নহয় সেয়ে মোক ঘূৰাব নিয়ে এইবাৰ আমি ওলাই আহিলোঁ যাই আছোঁ বৰ্তমান এতিয়া যাওঁ আমি হাউলিত মোৰ লগৰ বন্ধু বহুত দিনৰ মূৰত ফুৰিব আহিছে এতিয়া মই হাউলিখন দেখি আনিম কি মানে হাউলিত কি ধৰণৰ বস্তু আছে কি মানে বস্তু লাভ কৰিব পাৰি বহুত ধৰণৰ বস্তু আছে আমাৰ হাউলিখনত আমি আমাৰ কেম্পটো চাবি CRP কেম্প এটা আছে আমাৰ সেই CRP কেম্পটো মই হাতীজনে ফুৰি আনিম কেণ্টিং দেখাম বহুত বস্তু দেখাম আজি তোমাক গম পাবা দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আমি হাই ৰোডত আহি পালোঁ চাব পাৰে আগত হাই ৰোড অকণমান দূৰত কিন্তু হাই ৰোডখন দেখা পায় তো আপোনালোকক দেখাই আছোঁ হাই ৰোডখন ভিডিঅ'টো চাই থাকক প্ৰথম আমি হাউলি ষ্টাইল বাজাৰৰ ওচৰতো কিন্তু চাব পাৰে ইফালে আৰু ইয়াতে চব বস্তু পোৱা যায় সামগ্ৰী কাপোৰ সৰু ল'ৰা ছোৱালী চব ডাঙৰ সৰু চবৰে পোৱা যায় ডিছকাউণ্টো পায় ইয়াত ডিছকাউণ্টো পায় ডিছকাউণ্টো দিয়ে এটাৰ পিছত এটা বস্তু কিনিলে আনটো ফ্ৰী হয় আৰু পূজাত আৰু অফাৰ আছে বিহুৰ অফাৰ আছে এইবাৰ বিহুৰ অফাৰ আছে তাৰমানে বিহুৰ বেনাৰখন মাৰা নাই অফাৰ বুলি মাৰি দিব যেতিয়া বিহু আহিব তেতিয়া মাৰিব শুক্ৰবাৰে মান মাৰিব বিহুৰ বেনাৰ মাৰিব ইয়াতে অফাৰ দিয়া যাব আপোনালোকে যদি আহে ষ্টাইল পূজা হাউলিৰ কি কয় কি জেগাটো চাৰিআলিৰ ওচৰত আমাৰ অৱস্থা কেনে হৈছে ৰাস থাকাতে কি মজা লাগিছে ৰাস খোৱাতে এতে মজা লগা হৈছিল পৰিৱেশটো চাওক আৰু ৰাসত যেতিয়া টাইম মই এটা ভিডিঅ' বনাইছোঁ যেতিয়া ইয়াতে ৰাস পূজা হৈছিল তেতিয়া মজা লগা হৈছিল এতিয়া আৰু মানে ইমান ভাল লগা নাই যিটো মানুহ চানুহ নাই যেতিয়া ৰাস পূজা হৈছিল এতিয়া তামাম মানুহ হৈছিল নাই সেইকাৰণে বিয়াৰ আছে আৰু জেগাখিনি ঘূৰো দেখি আছে আৰু গাইজ এতিয়া আমি ইয়াৰ পৰা গৈ আছোঁ ইয়াৰ পৰা আমি কেম্পল হৈ কিনে যাম আৰু আপোনালোকক আগত দেখাই আছোঁ এইটো কেম্প পোৱা হয় গাইছ আমি ঘৰত আহি পালোঁ তো ভিডিঅ'টো এতিয়া সমাপ্ত কৰিলোঁ জুই আহি